ঐ চাহ হ'ল নে বুইছে ৰবা লোৱা দিয়া ইমান দেৰি হ'ল কিয় দেৰি নহ'ব কিয় আজিলৈকে জানে তুমি মোৰ পৰা মৰমেৰে চাহ খুজি পাইছা ইমান দিনৰ মূৰত তুমি মোৰ পৰা মৰমেৰে চাহ খুজিছা আৰু এইখিনি মৰম মই এনে যাব দিব পাৰোঁ জানিবই পৰা কিয় ইমান দেৰি হ'ল যি মৰমেৰে বনাই আনিছোঁ কি কাৰণে দেৰি হ'ল আকৌ পিছে আজি ভাত বনাবৰ কাৰণে কৰিব নাই নেকি এটা কাম কৰি দিয়া দুয়োজনে পাহাৰত যাব মই যাব নোৱাৰো দে তুমি যোৱা অকলে যাব পাৰি কিন্তু মোৰ মৰমৰ মেঘাজনী নহ'লে ভাল নালাগে দিয়াচোন ইমান মৰম দেখাব নালাগে দিয়া আজি নগ'লে নহয়নে তোমাৰে কথা যোৱা নে নোযোৱা গধূলি কিন্তু ভাত খাব নাপাব পাৰা তোমাৰ আজ্ঞা নমনাকে থাকিব পাৰো নে লক্ষী হ'ব আৰু জীৱন জীৱন ঐ ঘৰত আছা না চাচোন কোন আহিছে চাহ গৈ কোন আহিব আৰু থিপাকা সি আহিলে মোৰ খঙে উঠে আহিলে আৰু কিবা নহয় কিবা লৈ যাবই চাচোন যা মাত লগা ময়ো যাওঁৱে ৰ ঘৰত নাইয়ে চাগে ঐ গৈছো ৰবা ঘৰৰ বাৰীখনত বহুত ছাগলী গৰু সোমাই থাকে আগৰ জীয়ৰখনো ভাঙি থাকিল নহয় সেইটোৰ কাৰণে নতুন এখন দি আহিলোঁ হেৰি তাৰমানে মোক এটা বস্তু লাগিছিল কিনো অকণমান চিনি লাগিছিল আছোন মেঘা চিনি অকণমান আনি দে হ'ল আৰু ইয়াৰ ঘৰত কি আছে কি নাই একো ভাবিয়ে নাচায় এইটো আৰু ক'ৰ পৰা আহে যাওঁ দে আৰু দে যা চোৱাচোন মেঘা তাওখন লৈ আহা গৈ ৰবা আজি ক'ত খাবা পাঙে কিয় জীৱন দেখৰত নো এই তাৰ খৈনিক তাক চোৱা হ'ল খাৱা হ'ল না কি কোৱা একদম কি কৰা এই ইহঁতৰ ঘৰচোন নাপায়ে কিয় টেনচনে নাই মানে বেলেগৰ পৰা আনি সিহঁতৰ ঘৰত লৈ যাম হয় নেকি টেনচন নাই নব ঐ নব ঐ ককা ঘৰত নাই নেকি হে আছো ঘৰতে আহা আহা বহা তোমাৰ কি নাই নহয় দোকানত পিছে তোমালোকে ক'ত নোযোৱা হেৰি মানে নব আমি দুয়োজনে মানে চলাই আনিছো এই বেলেগৰ ঘৰতো খাব নোৱাৰি এই তাৰ কাৰণে আপোনালোকৰ ঘৰতে লৈ আহিলো নহয় আমাৰ ইও দেখোন নাই ইয়াত নালাগে নেকি আপুনি টেনচনে ল'ব নালাগে নব এই খাম আৰু যাম হ'ব বাৰু
মানে জীৱন দা জীৱন কি হৈছে মানে জীৱনত